मैदेर आरो मानसिनि गेजेराव सोमजिनाय दाङाबाजिखौ लानानै तामुलपुराव सुबुं सांग्रांथि हाबाफारि खुंदों। आथिखालाव मैदेर आरो सुबुं माहारिनि मोगा-मोगि जाथाया बांलांबाय थानायखौ नुनो मोननाय जादों। मैदेरनि उरखारजों गोबां सुबुं माहारिनि जिउनि खहा जानायजों लोगोसेनो गोबां सुबुंफोरा न'-बां, आबाद फोथार, बिफां-लाइफां खहाबो जाबाय थाबोदों। मैदेर आरो सुबुंनि गेजेराव सोमजिनाय मोगा-मोगिनि जाथायखौ माबोरै होबथानो हागोन बेखौ लानानै तामुलपुर जिल्ला खुंथाय आरो आरण्यक सरकारि नङै फसंथाननि बानजायनायाव दिनै तामुलपुर जिल्लानि जिल्ला बेंगिरि मावखुलियाव सुबुं सांग्रांथि हाबाफारि जायो। तामुलपुर जिल्लानि हाग्रा बिफान, मोब्लिब बिफान, दै जगायथाय बिफान बायदिनि बिबानगिरिफोरजों लोगोसे जथायै सावरायनानै मैदेरनि उदखारिनिफ्राय सुबुं माहारिया माबोरै रैखाथि मोननो हागोन बेनि सायाव गुवारै सावरायो। आथिखालाव आरण्यक सरकारि नङै फसंथाना सुबुं माहारिखौ मैदेरनि उदखारनिफ्राय रैखाथि होनो थाखाय गोख्रों खामानि मावगासिनो दं होननानै बिभुति प्रसाद लाहाकारा फोरमायथियो। হয়, আজি আমি তামোলপুৰ জিলা প্ৰশাসন আৰু আৰণ্যকৰ তৰফৰ পৰা আজি এখন হাতী আৰু মানুহৰ সংঘাতৰ বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে বিভিন্ন লাইন ডিপাৰ্টমেণ্টক আমি মাতি আনিছোঁ যাতে বিশেষ কৰি আমি দেখা পাইছোঁ যে অকল ফৰেষ্ট ডিপাৰ্টমেণ্টে দেখা পাওঁ সদায় যে হাতী আৰু মানুহৰ সংঘাতৰ পিছে লাগি থাকে, কিন্তু এই সমস্যাটো অকল ফৰেষ্টে নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। সেইকাৰণে যিহেতু সকলো ডিপাৰ্টমেণ্টৰ ইয়াতে ভূমিকা আছে, আমি সকলো ডিপাৰ্টমেণ্টকে মাতিছোঁ, যেনে এগ্ৰিকালচাৰ, KVK, হেল্থ, ইৰিগেশ্যন, APDCL সকলোকে মাতিছোঁ যাতে তেওঁলোকে আহি তেওঁলোকেনো কি কৰিব পাৰে, এইটো ক্ষেত্ৰত হাতী মানুহৰ সংঘাতত ৰাইজক কেনেকুৱা ধৰণে সহায় কৰিব পাৰে সেইটো কাৰণতে আমি মাতিছোঁ আৰু আশা কৰিছোঁ আমি সকলোৱে লগ হৈ কিছু এটা পজিটিভ দিশত আগবাঢ়িব পাৰিম। না আমি দুই ধৰণৰে কাম কৰোঁ, এটা শ্বৰ্ট টাৰ্ম, এটা লং টাৰ্ম। শ্বৰ্ট টাৰ্মৰ ভিতৰত মানুহৰ যাতে ইমিডিয়েটলি জীৱন ধাৰণ বা তেওঁলোকৰ খেতি শস্য ৰক্ষা কৰিব পাৰি, সেইকাৰণে আমি চ'লাৰ ফেন্সিং কৰিছোঁ। চ'লাৰ ফেন্সিং আমি ইয়াতে বিশেষকৈ BTRত বাক্সা, ওদালগুৰি ইয়াতে প্ৰায় 48 কিলোমিটাৰ আমি ফেন্সিং কৰিছোঁ গাঁৱৰ মানুহৰ লগত, কমিউনিটি বেছড ফেন্সিং। গাঁৱৰ মানুহে আগবাঢ়ি কৰে, আমিও সহায় কৰোঁ। তাৰপিছত আমি নেমু টেঙাৰ খেতি কৰিছোঁ, হালধিৰ খেতি কৰিছোঁ, যিবিলাক জেগাত খেতি একেবাৰে নহয় তাৰ উপৰি আমি ধৰক লাইট দিয়া, ষ্ট্ৰীট লাইট দিয়া, চ'লাৰ লাইট দিয়া সেইবিলাকৰ কৰা আৰু মানুহৰ লগত এডুকেশ্যন, বিশেষকৈ মানুহক বুজোৱাৰ ক্ষেত্ৰত হাতী লগত কেনেকুৱা বসবাস কৰিব লাগে এইবিলাকৰ কাম কৰি আছোঁ।